দিবেশ শৰ্মা আৰু মই নীট UG 2026ত 514 নম্বৰ দি সফলতা লাভ কৰিছোঁ আৰু মই এইটো নম্বৰ দি বহুত খুচি আছোঁ যে মই ফাৰ্ষ্ট এটেম্প্ট আছিল মোৰ মই হাই ছেকেণ্ডেৰী লগত নীট দিছিলোঁ আৰু ফাৰ্ষ্ট এটেম্প্টত ইমান পাইছোঁ আৰু মই এইটোৰ সফলতা পোৱাটো মই চবকে শ্ৰেয় দিব বিচাৰোঁ এনে মোৰ এতিয়া ফেমিলিতো বহুত জনে হেল্প কৰিছে যেনেকৈ মা দেউতা বৰদেউতাই মোক হেৰি যেতিয়া মই ফাৰ্ষ্টত 11-12ত আছিলোঁ তেতিয়া কিতাপ কিনিবলৈ অলপ সহায় কৰিছিলে আৰু বেচো কিনিব সহায় কৰিছিলে বহুত সহায় কৰিছিলে আৰু ককাই খুৰাও হেল্প কৰিছিল কেতিয়া আৰু এইটো মোবাইলত ৰিচাৰ্জ শেষ গ'লে আৰু এনেকৈ আৰু হেল্প কৰিছিল আৰু কিতাপ কিনিব হেল্প কৰিছিল আৰু মামা ঘৰ পৰাও হেল্প কৰিছে হেৰি ককা দেউতা আহিছিল ইয়াতে আগত ইয়াতে কাৰেণ্টৰ ইলেক্ট্ৰিচিটিৰ বহুত প্ৰব্লেম হৈ আছিল তেতিয়া ইহঁতে ইনভাৰ্টাৰ কিনিবলৈ অলপ সহায় কৰিছে আৰু আমাৰ হেৰি মোৰ ছাৰটো মাৰ্টিন ছাৰে মোক বহুত হেল্প কৰিছে এনে আৰু ইয়াৰ পৰা ঢেকীয়াজুলি লৈ যোৱা অহা তাৰ মোৰ ফ্ৰেণ্ড মেথিউ মোৰ ফ্ৰেণ্ড আছিল ইও হেল্প কৰিছে আৰু চবেই হেল্প কৰিছে আৰু স্কুল পৰাও বহুত হেল্প পাইছোঁ এনে মোৰ স্কুলটো ৰেজনেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী ঢেকীয়াজুলিত পঢ়িছিলোঁ আৰু পিণ্টু ছাৰ মানস ছাৰ সিহঁতে বহুত হেল্প কৰিছে আৰু এইটোৱে মা দেউতাক থেংক ইউ কওঁ আৰু যে সিহঁতে মোক জন্ম দি কিনে ইমান আৰু পঢ়াতো ইমান সহায় কৰিছে আৰু এইটোতো ইয়াতে থাকিবই আৰু মই একো ইমানতো মই গান শুনি ভাল পাওঁ আৰু আগত ক্লাছ 7লৈকে পঢ়াত একেবাৰেই গাধ আছিলে আমি যেতিয়ালৈ আশ্ৰমলৈ লৈ গ'লোঁ আশ্ৰমত লৈ গৈ যেতিয়া দাদাক নিবেদন কৰিলোঁ আচাৰ্যদেৱক নিবেদন কৰিলোঁ তেতিয়া তেখেতে যিটো নেকি পঢ়াৰ টিপছবিলাক দিলে আমাৰ পৰম পূজ্যপাদ অবিন দাদাই যিটো টিপছ দিলে সেইটো ফ'ল' কৰিয়ে কিন্তু আজি মানে ইয়াত গৈ পাইছে তাৰমানে গতিকে মই প্ৰথমতে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানৰ শ্ৰীচৰণত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই এইটোৱে ক'ব বিচাৰোঁ যে ইয়াত অশেষ কষ্ট কৰিলে জীৱনত যে সফল হ'ব পাৰি এইটো এটা মানে বাস্তৱ নিদৰ্শন কাদাবিলৰ পৰা চাইকেল মাৰি মানে ৰিজনেঞ্চত গৈ ঢেকীয়াজুলি ৰিজনেঞ্চত পঢ়িছিলে ৰিজনেঞ্চত গৈ কিনে তাৰ পৰা আহি কিন্তু একেলগে হায়াৰ ছেকেণ্ডেৰী আৰু নীট পাছ কৰিছে এইটো কিন্তু সম্ভৱ নহয় মানে এইটো সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয় এটা অসাধাৰণ মানে কৰ্ম কৰি দেখালে যে কষ্ট আৰু অসাধ্য যে একো নাই এইটো এটা ইয়াৰ যিটো কৰ্ম কৌশলে মানে বুজাই দিছে যেতিয়া নেকি ক্লাছ 9ত পঢ়িছিল 8ত পঢ়িছিল তেতিয়া তাৰ ইচ্ছা আছিল ডক্টৰ কৰা মই ডক্টৰ পঢ়িম বুলি কৈছিলে কিন্তু সেইটো আমি ভাবিছিলোঁ যে ডক্টৰ যদি কৰিব বিচাৰে খুব পঢ়িব লাগিব আৰু কিন্তু সেইটো অশেষ কষ্ট কৰিছিলে গোটেই ৰাতি কিন্তু অজাগৰে থাকি পঢ়িছিলে গতিকে আজি সেই আমি যিটো ৰিজাল্টটো দেখিবলৈ পালোঁ গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আজি খবৰ ল'বলৈ আহিছে আপোনালোকৰ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰাও আজি দুখীয়া পৰিয়ালটোৱে যাতে কিবা সহায় সহযোগিতা পায় আমিতো কৰিমেই তাৰোপৰি হয়তো যথেষ্ট টকা পইচাৰ প্ৰয়োজন হ'ব চৰকাৰৰ ফালৰ পৰাও আমি সহায় সহযোগিতা কামনা কৰিছোঁ যেতিয়া মই কি ক'ম আৰু ধৰক এতিয়া মোৰ তেনেকুৱাতো আৰু মই ভবাও নাছিলোঁ যিটো ল'ৰাটো এতিয়া পৰিশ্ৰমৰ ফলত সি মানে এতিয়া নীটটো প্ৰিপাৰেশ্যন ক্লিয়াৰ কৰিলে এতিয়া তাক আৰু ধৰক চবৰে সহায় সহযোগ মোক লাগে এতিয়া ধৰক আমাৰ এতিয়া ভাইটিহঁতে আছে দাদাহঁতে আছে আপোনালোকৰ লগত যিমান ধৰক এতিয়া ৰাজনীতিক মানে MLA যিমান আছে সিহঁতক লগত লৈ হ'লেও মানে ল'ৰাটোক এতিয়া আমি তাক মানে যিটো ডিগ্ৰীটো মানে ক্লিয়াৰ কৰাবৰ কাৰণে মই সেইটোকে আৰু ভাবোঁ যাতে মানে চবেই মানে সেইটো মানে সহায় সহযোগ কৰক আৰু কি একোৱেই নাই আৰু অসম চৰকাৰতো আহ্বান মই বাৰে বাৰে সেইটোকে জনাওঁ যাতে যিমান ল'ৰা ছোৱালী এতিয়া ভাল মানে ধৰক যেই নীট যিমান এতিয়া পঢ়ি আছে সিহঁতে নিশ্চয় হয়তো অসম চৰকাৰৰ ফালৰ পৰা কিবা এটা অনুদান পাব বুলি মই হয়তো ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰাও কিবা এটা পাম বুলি মানে আশা কৰোঁ আৰু সেইটোৱে আহ্বান জনাওঁ যে যিহেতু অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ভালকৈ মানে সিহঁতৰ দায়বদ্ধতা থাকক নিজৰ মানে যেনেকৈ ধৰক যেনেকৈ পঢ়ি গ'ল সেই তেনেকৈ সিহঁতেও ভাল এটা শিক্ষা প্ৰদান কৰক যাতে মানে সিহঁতৰ খোৱা বোৱা স্কুল পাতি কিবা টকা পইচাৰ কাৰণে যাতে অভাৱ অভিযোগ নহওক সেইটোৱে মই আহ্বান জনাওঁ সিহঁতক